friends, এতিয়া morning time আৰু আমি শুই উঠি গা চা ধুই ৰেডি পুৰা ৰেডি হৈছোঁ এতিয়া আমি অকণমান ফুৰিবলৈ যাম অকলৈ যাম কৈ থাকিম ফ্ৰেণ্ডছ তাই ৰেডি হৈ গৈছে আৰু এতিয়া আমি ওলাই গৈ আছোঁ ফ্ৰেণ্ডছ বলক তেতিয়াহ'লে বলক কিবা পাহৰিলোঁ নেকি ভালকৈ চেক কৰোঁ হা লাগিলে লৈ লওঁ बोला ओह माय गॉड क्या वेदर है क्या हवा आ रहा है फ्रेंड्स देखिए हमारे सॉरी গাইজ ইমান হাৱা আহি আছে আৰু ইয়াৰে হাৱাটো বাপৰে বাপ দেখিছেনে কেনেকুৱা মানে হাৱা ৱেডাৰ এনেকুৱা ৰ'দ নাই ইমান ফুৰিব গৈ আছোঁ ফ্ৰেণ্ডছ অলপ এতিয়া গাড়ীখন আহি গৈ আছে চ' থেংক ইউ ক'ত ক'ত ফুৰিম ফ্ৰেণ্ডছ নকওঁ ঠিক আছে আপোনালোক মই দেখাই গৈ আছোঁ ফ্ৰেণ্ডছ চাই থাকিব ৰাস্তাত গৈ আছোঁ दया नदी ये कलिंगा का युद्ध होता है ना कालीघाट खूनी नदियाँ बहाता अच्छा ओ उस टाइम बोलना चाहिए था कौन का नदी हो कालीघाट ना कोलकाता में जाऊंगी तो जाऊँ इस बार जाऊँ जाने से कालीघाट এতিয়া আহিছোঁ সূৰ্য টেম্পল আৰু সূৰ্য টেম্পলত আহি দেখাইছোঁ ফ্ৰেণ্ডছ কেনেকৈ কি হয় এয়া ইমান দূৰত আছে চাওক গণেশৰ মূৰ্তি আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আকৌ তাই কেমেৰা DSLR কেমেৰা চেলফি উঠিব এয়া কেমেৰাৰ লগত ফিট ছেটিং কৰি আছে আৰু ফটো তুলিব এয়া কেপ লোৱা গৈছে কেপ মানে লৈ আমি ফটো তুলিম মানে কেমেৰামেনৰ ওচৰত মানে কথা পাতি আছে আৰু তাই কেপ লোৱা গৈছে আৰু আমি ফটো উঠিম আৰু ফটো উঠাৰ পিছত আমি এতিয়া সূৰ্যৰ টেম্পল সূৰ্যৰ মন্দিৰত আমি ভিতৰত গৈছোঁ এনেই পূজা কৰা মন্দিৰ নহয় একচুৱেলি এইটো মানে কি ভিতৰত আৰু মানে চাবলগীয়া মানে আৰু মানে সকলোৱে চাবলৈ যায় ধুনীয়া হয় ভিতৰত ভাল লাগে চ' মই এয়া টিকট লৈছোঁ ভিতৰত সোমাবৰ কাৰণে টিকট ল'ব লাগে ফ্ৰেণ্ডছ আৰু এতিয়া সোমাই আছোঁ আৰু ভিতৰত কেমেৰা ল'ব নিদিয়ে চ' আমি দুজনী মোবাইলতে আৰু এতিয়া ভিতৰত উঠি ল'ম মোবাইলতে চাওক বহুত পুৰণি কালৰ
সূৰ্যৰ টেম্পল হয় মন্দিৰ বহুত পুৰণি সো দেখাই আছো ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব সেলফি ৰিলছ ফটো ইয়া গৈ ভিতৰত সোমাই আছো আৰু ফ্ৰেণ্ডছ চাবলগীয়া মানে বহুত পুৰণি হয় আৰু যেটো মানে বনোৱা হৈছে বহুত পুৰণি হয় এই দেখিছে খুঁটাবোৰ এনেকুৱা ইমান ডিজাইন কৰা আগৰ ডিজাইন যেটো আছে আগৰ ডিজাইনৰ বহুত পুৰণি আৰু মানুহবোৰ সকলোৱে মানে চাবলে আহে আৰু এৰিয়াটো বহুত ডাঙৰ হয় আৰু এইয়া ভিতৰত মানে বহুত যাব লাগে যে এই কাৰণে সোমোৱা নহল আৰু ইয়াৰ ভিতৰত মই ইয়াৰ বাহিৰৰ পৰাই দেখাই আছো ফ্ৰেণ্ডছ কাৰণ ভাগৰি মানে দেখাত মানে ওচৰত যেন লাগে কিন্তু মানে গৈ পালে মানে বহুত মানে দূৰত যাব লাগে এইটো কাৰণে মানে ভিতৰত নগলো আৰু তেনেকৈ মানে বহুত পুৰণি আৰু এইখিনিৰ পৰা আমি ৰিলছ দুজনী বনাইছো আৰু এইবিলাক যে ডাঙৰ গছ এইবিলাক সব পুৰণি মানে হয় আৰু সকলোৱে মানে এইডাল যিডাল দেখাই আছো এইডাল বহুত পুৰণি গছ হয় আৰু এখেতক মানে মই জানিবলৈ চেষ্টা কৰিছিলো এই ওজন মানে বয়সস্থ মানুহ মানে তেখেত বহি আছে তেখেতৰ পৰা জানিব বিচাৰিছিলো কিন্তু তেখেতে মানে গম নাপায় আৰু জানিব বিচাৰিছিলো সো এনেকৈ আমি ৰিলছ বনাই ফটো তুলি চাই আহিলো আৰু ইয়াতে যিবিলাক মানে সাগৰৰ পৰা সূৰ্যদেৱৰ वही तो हम तो पता नहीं था ना সব মানে ইয়াতে পোৱা যায় वही देख रहे थे ये तो दूसरा कलर का সব ইয়াৰ সব সূৰ্যদেৱৰ পিকচাৰ এইবিলাক মূৰ্তিবিলাক সব পোৱা যায় শংখ পোৱা যায় সব ইয়াতে পোৱা যায় আৰু মই লৈছোঁ আৰু বহুত কিবা কিবি লৈছোঁ আৰু ये ले लिया हमको पता नहीं था ना यहाँ पे जो मार्केट है या इमान नारिकल और सब दुकान है मिला সকলো বস্তু পোৱা যায় আৰু ফ্ৰেণ্ডছ এতিয়া মাৰ্কেটৰ পৰা ওলাই যাম গৈ আছে কেমেৰাৰ পৰা ফটোকেইটা লৈ ল'লোঁ এতিয়া গৈ থাকিম আমি আৰু বহুত ভোক লাগিছে ফ্ৰেণ্ডছ এতিয়া খোৱা ঠাইত মানে ৰেষ্টুৰেণ্টত সোমাই খাম এখন হোটেল মানে হোটেল দেখিছোঁ ফ্ৰেণ্ডছ তাই অলৰেডি গৈ বহিয়ে গৈছে আৰু এতিয়া গৈ চাওঁ কি খাবলৈ পাওঁ আৰু এয়া ইয়াতে খোৱা থালি পোৱা যায় এতিয়া কৈ দিছোঁ আহি গ'ল ফ্ৰেণ্ডছ আৰু কিবা আছে সাগৰত গৈ আছো ফ্ৰেণ্ডছ খুব ধুনীয়া লাগিব এয়া সাগৰটো দেখাই দিয়াচোন এইটো বাহ এনেকৈ উঠাই এনেকৈ উঠাইছিলোঁ দেখিছ কিমান ধুনীয়া ঢৌবোৰক মাতিলে বোলে আহি যায় অলপ অলপ আহা আৰু ইয়াতে মানে বহুত 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 মানে
সাৱাৰী কৰিম সাৱাৰী চলাব জানিব জানো গাইজ আমি এতিয়া আছোঁ সাগৰৰ কিনাৰত মাজততো যাব ভয় লাগে সাগৰৰ কিনাৰত মজা লাগিছে ভাল লাগিছে পুৰা ঢৌ আহি পুৰা লৈ যাব আৰু ইমান জ্বৰত আহি গৈছে হেল্ল' ফ্ৰেণ্ডছ এইখন বহুত ডাঙৰ বাইক হয় এইখন বাইকত মানে ইয়াতে সাগৰৰ চাইডে চাইডে চাৱাৰী কৰিব পাৰি আৰু ফ্ৰেণ্ডছ মোৰ ভয় লাগে সেইকাৰণে মই মানে সুধিছিলোঁ আৰু পইচাও লাগে তেখেতসকলক 200 টকা কৰি আৰু ভাবিছিলোঁ কিন্তু ভয় লাগে সেইকাৰণে মানে চলোৱা নহ'ল আৰু এতিয়া আমি অলপমান পানীৰ লগতে খেলি আছোঁ আৰু এনজয় কৰি আছোঁ আৰু দুজনে আৰু এতিয়া সোনকালে গধূলি হ'বলৈ হৈ আহিছে আৰু আমি এতিয়া আকৌ ওলাই যাম ফ্ৰেণ্ডছ আৰু সাগৰৰ মানে থাকি ভাল লাগে আৰু খুব মানে এনজয় হয় খুব মজা হয় যেতিয়া ঢৌটো যেতিয়া আমাৰ ওচৰলৈ আহে সঁচাকৈ এটা মানে ভাল লগা মাইণ্ড মানে বহুত মানে ফ্ৰেছ হৈ যায় আৰু খুব ভাল লাগিছে ফ্ৰেণ্ডছ বহুত এনজয় কৰি আছোঁ ফ্ৰেণ্ডছ আৰু এতিয়া মই কেমেৰা মেন DSLRত মানে চেলফি উঠি আছোঁ ফ্ৰেণ্ডছ আৰু দুজনীয়ে তাইও চেলফি উঠিছে ভিডিঅ' ৰিলছ বনাইছোঁ খুব মজা খুব এনজয় কৰিছোঁ ফ্ৰেণ্ডছ সঁচাকৈ আৰু এতিয়া আমি গৈ থাকিম ভাবিছোঁ ইমান দূৰলৈ আহিছোঁ ভুৱনেশ্বৰ তো এবাৰ পুৰীলৈও গৈ জগন্নাথ বাবাৰ এবাৰ জাষ্ট এনেই বাহিৰৰ পৰাই প্ৰণাম দিয়াকৈ যাম দৰ্শন তো নহ'ব চাগে কাৰণ আমাৰ টাইম নাই হাতত চ' এইটোৱে আৰু এতিয়া যাম বাহিৰৰ পৰাই প্ৰণাম দি আহিম ফ্ৰেণ্ডছ আৰু মই সাগৰৰ ইয়াৰ পৰা যাবলৈ মন কৰা নাই আকৌ আমি ড্ৰেছ চেঞ্জ কৰি ফটো তুলিছোঁ চেলফি ৰিলছ গোটেই মানে কৰিছোঁ এনজয় কৰিছোঁ ফ্ৰেণ্ডছ সঁচাকৈয়ে মানে বহুত ভাল লাগিছে ফ্ৰেণ্ডছ মানে আপোনালোকে চাই থাকিব আৰু হেল্ল' গাইজ এইটো পুৰীত আহিছোঁ মই এতিয়া গাড়ীৰ পৰা নাম গৈ আছোঁ ফ্ৰেণ্ডছ আমি দুজনে ৰিক্সাত গৈ আছোঁ আৰু এতিয়া পুৰীত ৰিক্সাৰে গৈ আছোঁ আৰু জগন্নাথ মন্দিৰ পূৰা ভিতৰত নাযাওঁ বাহিৰৰ পৰাই প্ৰণাম দিম আৰু এনেকৈ দেখাম আপোনাক ফ্ৰেণ্ডছ চাই থাকিব এইটো মাৰ্কেট হয় এইটো এৰিয়াত গাড়ী চলিব নিদিয়ে মানে জগন্নাথ মন্দিৰৰ ৰাস্তা এইটো চ' এইটো ৰাস্তাত গাড়ীখন আহিব নিদিয়ে চ' আমি ৰিক্সাৰে গৈ আছোঁ ফ্ৰেণ্ডছ এয়া জগন্নাথ মন্দিৰৰ ওচৰত আহিছোঁ এয়া জগন্নাথ বাবাৰ মন্দিৰ এয়া দুৱাৰখন আৰু ৰাউণ্ডটো মই ঘূৰিলোঁ এতিয়া তাৰপিছত ইমান ভিৰ হৈছে বহুত ভিৰ লাইন ধৰিব লাগিব চ' সেইকাৰণে ভিতৰত যোৱা নহ'ব এতিয়া